অসমৰ শিৱসাগৰত এখন ৰেপুটেড ইউনিভাৰ্চিটি আছাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট চ' ইয়াৰ MBA নটিফিকেশ্যন আহিছে MBA এডমিশ্যনৰ নটিফিকেশ্যন আহিছে 2023-2024 কাৰণে বন্ধুসকলে MBA কোৰ্চৰ পৰা মই অলৰেডি বহুতো ভিডিঅ' বনাই ৰাখিছোঁ কোন ইউনিভাৰ্চিটিত কেনেধৰণৰ নটিফিকেশ্যন আহিছে আৰু এলিজিবিলিটি কি যোগ্যতা দৰকাৰ পৰে MBA কোৰ্চ কৰিবলৈ ফি ষ্ট্ৰাকচাৰৰ কাৰণে অলপমান মই আইডিয়া দি দিছোঁ ফি ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব পাৰে চ' এইবিলাকৰ ওপৰত মই অলৰেডি বহুতো ভিডিঅ' বনাই ৰাখিছোঁ চ' আজিৰ ভিডিঅ'টো হ'ল যে আছাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট যিটো শিৱসাগৰত আছে ইয়াৰ পৰা এটা নটিফিকেশ্যন আহিছে আছাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট যিটো শিৱসাগৰত আছে এই ইউনিভাৰ্চিটিত কি কোৰ্চ আছে এফিলিয়েটেড কি কলেজ আছে নে নাই ইয়াৰ ওপৰত এক্সট্ৰাকৈ মই বেলেগ দিন এটা ভিডিঅ' বনাই আপলোড কৰি দিম আজি জাষ্ট MBA নটিফিকেশ্যনটোৰ বিষয়ে অলপমান আইডিয়া দিব চেষ্টা কৰিম আপোনালোকৰ ডিটেইলত বুজাব চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ দেৰি নকৰি মই মোৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিলোঁ মোৰ নাম পাপন আৰু ৱেলকাম টু মাই চেনেল জব চিকাৰ্ছ আছাম চ' বন্ধুসকল মই মোৰ লেপটপ স্ক্ৰীণত আহি গৈছোঁ আপোনালোকে চাব পাৰে আছাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট ইয়াৰ ৱেবছাইট মই খুলি ৰাখিছোঁ আপোনালোকে চাব পাৰে অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় এ ইউনিভাৰ্চিটি ষ্টেট ইউনিভাৰ্চিটি এষ্টাব্লিছড ইন 2010 recognized by UGC by recognized by and member of Association of Indian Universities জয়সাগৰ শিৱসাগৰ চ' মন কৰিব এড্ৰেছটো জয়সাগৰ শিৱসাগৰ ইয়াৰ পিন নাম্বাৰটো দিয়া আছে ৱেবছাইটটো বৰ ধুনীয়া মই পাইছোঁ ধুনীয়া মই কিয় কৈ আছোঁ ইজি মানে খুব এক্সেছ কৰিবলৈ আপুনি সকলো ইয়াত ইনফৰমেশ্যনবিলাক বহুত বঢ়িয়াকৈ পাব ইয়াত যেনে ইম্পৰ্টেণ্ট লিংকছ এডমিশ্যন 2023 কনভকেশ্যন 2022 ফি পে'মেণ্ট ই পৰ্টেল বস্তুবিলাক বহুত লিংকবিলাক বহুত বঢ়িয়াকৈ ইয়াত দিয়া আছে কোনো কনফিউজ হোৱা কোনো বস্তু নাই ইয়াত আপুনি চাওক তলত আৰু কেইটামান ইম্পৰ্টেণ্ট লিংক থাকিব ইয়াত এটা মোবাইল নম্বৰ মই চাব পাৰি আছোঁ মোবাইল নম্বৰটো নোট কৰি ৰাখক 7002002005 যদি কিবা কৰি থাকে কিবা সুধিব থাকে আপুনি ইয়াতে ফোন কৰি সুধিব পাৰে আৰু ইয়াত এড্ৰেছটো দিয়া আছে আকৌ এটা জিমেইল আইডি দিয়া আছে আপুনি চাব পাৰে info.argucom@gmail.com ইয়াতে আপুনি ইমেইল কৰিব পাৰে কিবা যদি আপোনাৰ কৰি থাকে কিবা সুধিব থাকে চ' ডিৰেক্টলি আজি যিটো মোৰ ভিডিঅ' আপোনালোকে চাব পাৰে কি আছিলে যিটো মোৰ MBA হয় এইটো ইয়াত দিয়া আছে যে ফ্লেছ হৈ আছে MBA যিটো নটিফিকেশ্যন আহিছে এডমিশ্যনৰ অলপমান চাই লওঁ অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ এডমিশ্যন টু দ্য MBA প্ৰগ্ৰাম ফৰ দ্য একাডেমিক ইয়াৰ 2023-2024 লাষ্ট ডেট ইয়াত মেনশ্যন কৰি দিছে 31/03/2022 মানে এই বছৰৰ 2023 চনৰ মাৰ্চ মাহৰ 31 তাৰিখলৈকে 03 যিহেতু মাৰ্চ মাহলৈকে এডমিশ্যনৰ ডেট আছে চ' মন কৰিব আৰু বহুত লিংক আছে এইবিলাক লাহে লাহেকৈ চাম পিছত আজিৰ ভিডিঅ'ত ইনক্লুড নকৰোঁ চ' অলপমান এইটো যদি মই খুলিব চেষ্টা কৰিম চাওঁ কি আহে হয় ইয়াত এডভাৰটাইজমেণ্টটো ইয়াত আছে আপোনালোকে চাব পাৰে নটিচটো ইয়াত আছে আছাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট চ' এইখন মই অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ এইখন চাওক চ' পঢ়িম এইটো চাওক নটিচটো কেনেধৰণৰ কি আছে ইয়াত Online applications are invited from eligible candidates for admission to the MBA program for the academic year 2023-2024 হ'ল এলিজিবিলিটি প্ৰথমতেই লিখি দিছে যোগ্যতা বহুত বঢ়িয়া এটা বস্তু কাৰণ যোগ্যতাটো নাজানি বেকাৰ এডমিশ্যন লৈ লাভ নাই চ' এলিজিবিলিটি মোটামুটি MBA ৰ কাৰণে এলিজিবিলিটি সকলো ইউনিভাৰ্চিটি বা কলেজত ছেমেই থাকে চ' ইয়াতে চাওঁ একেই থাকিব বেচেলাৰ্ছ ডিগ্ৰী লাগিব ইন এনি ডিচিপ্লিন মানে যিকোনো ষ্ট্ৰীমৰ এক্সেপ্ট ফাইন আৰ্টছ হ'লে নহ'ব কিন্তু আপুনি আৰ্টছ কমাৰ্চ ছায়েন্স ইয়াৰ পৰা বেচেলাৰ্ছ ডিগ্ৰী কৰিলে হ'ল মানে গ্ৰেজুৱেশ্যন আৰু ফ্ৰম এ ৰিকগনাইজড ইণ্ডিয়ান অৰ ফৰেন ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন ফৰেন ডিগ্ৰী মাষ্ট হেভ UGC এপ্ৰুভেল যদি ফৰেন ডিগ্ৰী আপোনাৰ আছে মানে বেচেলাৰ্ছ ডিগ্ৰী সেইটো UGC এপ্ৰুভেল হোৱা ইউনিভাৰ্চিটি হ'ব লাগিব উইথ দ্য মিনিমাম অফ 50% অ'কে ইয়াত এটা ক্ৰাইটেৰিয়াটো ভাল দিছে 50% বেচেলাৰ্ছ ডিগ্ৰী থকা লাগিব অফ মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড আজিকালি গ্ৰেড ছিষ্টেমত হয় এক ছেকেণ্ড কল এটা আহিছে হয় চ' গ্ৰেড ছিষ্টেমত ইন মেজৰ ছাবজেক্ট অৰ ইন এগ্ৰিগেট ৰিলেক্সেশ্যন অফ 5% অফ দ্য মিনিমাম পাৰ্চেণ্টেজ উইল বি এপ্লিকেবল টু দ্য ৰিজাৰ্ভ কেটেগৰী এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান ৰুল চ' গভৰ্ণমেণ্ট ৰুল মতে আপুনি জানে ৰিলেক্সেশ্যন দিয়া হয় কেটেগৰী ৱাইজ SC, ST, OBC তেওঁলোকে কেণ্ডিডেটৰ কাৰণে চ' কেণ্ডিডেটছ এপিয়াৰিং ইন দ্য ফাইনেল ইয়াৰ এক্সামিনেশ্যন মে অলছ' এপ্লাই এতিয়া কোনোবাই বেচেলাৰ্ছ ডিগ্ৰী এতিয়ালৈকে কমপ্লিট হোৱা নাই ফাইনেল ইয়াৰত আছে এক্সাম ওচৰত আছে এক্সাম হ'ব ৰিজাল্ট দিব বা এক্সাম হ'ল ৰিজাল্ট এতিয়ালৈকে দিয়া নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব কাৰণ লাষ্ট ডেটটো মাৰ্চলৈকে আপুনি জানে অলপ আগতে মই মেনশ্যন কৰিছোঁ অন চিলেকশ্যন দে শুড ছাবমিট দেয়াৰ ফাইনেল ইয়াৰ মাৰ্কশ্বিট অন অৰ বিফৰ 30th November 2023
চ' বহুত টাইম আছে তেওঁ অলৰেডি ফাইনেল ইয়াৰত পঢ়া ষ্টুডেণ্টটো এপ্লাই কৰিব পাৰিব আৰু তেওঁ পাছ কৰাৰ পিছত যেতিয়া তেওঁলোকে মাৰ্কশ্বিট আহি যাব তেওঁলোকৰ চাৰ্টিফিকেট আহি যাব এইবিলাক 30 নৱেম্বৰ 2023 চনৰ এই বছৰত নৱেম্বৰ মাহত 30 তাৰিখলৈকে তেওঁলোকে জমা দিবই লাগিব ইফ এনি কেণ্ডিডেট ফেইলছ টু ছাবমিট দ্য ছেম দ্য কেণ্ডিডেটছ উইল বি কেঞ্চেলড যদিহে জমা কৰিব নোৱাৰে যদি কেণ্ডিডেটটো ফেইল হৈ যায় গ্ৰেজুৱেশ্যন কমপ্লিট নহয় আৰু যদি কমপ্লিট হ'লেও কিবা কাৰণে চাৰ্টিফিকেট বা মাৰ্কশ্বিট পোৱা নাই বা কিবা এটা কণ্ডিশ্যনত দিব পৰা নাই ইয়াত ছাবমিট কৰিব তেনেহ'লে তেওঁৰ কেণ্ডিডেটছৰ কেঞ্চেল হৈ যাব Selection of candidate কেনেকৈ select হ'ব candidates securing 60% marks in UG programs are eligible directly for appearing in GD and PI. Candidates not securing 60% marks who aspire for admission into MBA program appeared CAT, MAT, এইটো CAT-MET বুলি বহুতে কয় CAT, MAT, XAT, ATMA, CMAT, NMAT or ARGU Com entrance test AET to be conducted by the School of Entrepreneurship Management dates to be notified later. So এটা বস্তু আছে এটা মানে 60% পোৱা জনে UG প্ৰগ্ৰামত 60% পাইছে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত তেওঁলোকতো ডাইৰেক্টলি এপিআৰ GD আৰু PR কাৰণে পাৰ্চনেল ইণ্টাৰভিউ আৰু GD মানে গ্ৰুপ ডিছকাশ্যন আৰু PR মানে পাৰ্চনেল ইণ্টাৰভিউ তেওঁলোকক মতা হ'ব তেওঁলোকক কল কৰা হ'ব আৰু যোনে 60% নাপাব তেওঁলোকে কি কৰিব এই টেষ্টবিলাক ক্লিয়াৰ কৰিব লাগিব তেওঁলোকে আপুনি চাব পাৰে MBA ৰ কাৰণে CAT MAT এইবিলাক হৈ থাকে এন্ট্ৰেন্স টেষ্ট আৰু এটা বস্তু মই চাই আছোঁ ARGU Com তাৰমানে আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট তাৰমানে এইখন ইউনিভাৰ্চিটিৰ পৰাও কিন্তু এন্ট্ৰেন্স টেষ্ট মানে কণ্ডাক্ট কৰি তেওঁলোকে পাতে সেইটোও পাছ কৰিলেও হ'ব এণ্ট্ৰি হৈ যাব চ' অন দ্য বেচিছ অফ দ্য স্ক'ৰ্ছ অফ above mentioned test by the School of the Entrepreneurship Management the candidates shortlisted will be called for group discussion and personal interview hall so candidates selected upon successful performance shall be eligible for admission which shall be notified so june select hobo তেওঁলোকৰ notice to whether তেওঁলোকৰ register website দিয়া হ'ব আৰু নহলে ইউনিভাৰ্সিটি যেটা নোটিস বোর্ড থাকবে তাতে দিয়া হ'ব পাৰে both তাতো দিয়া হ'ব ওয়েবসাইটত দিয়া হ'ব হল তো এবাৰ এপ্লাই কৰাৰ পাছত আপোনালোকে নিশ্চয় এটো ভিজিট কৰি থাকিব লাগিব ওয়েবসাইট সো কিবা ডাউট থাকিলে এটো যে ক্ৰাইটেৰিয়াটো দিছিল নহয় আপোনালোক যদি কিবা ডাউট মোৰ কমেন্ট বক্সত কিন্তু এবাৰ খুদিব হা মই আপোনাৰ ডাউট ক্লিয়াৰ কৰিব চেষ্টা কৰিম How to apply? Can you apply koribo? Eligible candidates seeking admission to the MBA program of ARGU Com are required to fill the online application form and pay the application fees of ₹700, ₹350 for SC, ST, PWD via SBI Collect. Link available in the website. তার মানে eligible জনে eligible হয় যোগ্য হয় MBA প্রোগ্রামের কারণে এইখন ইউনিভার্সিটিত অফ ARGU Com তেওঁলোকে এটা অনলাইন এপ্লিকেশন ফর্ম ফিল আপ কৰিব মই দেখো অলপ পিছত মই এবাৰ চেক কৰিছো এপ্লিকেশন ফর্মটো বৰ ধুনীয়া বৰ বঢ়িয়াকৈ বনোৱা আছে সেইটো থ্ৰুত আপোনাৰ এপ্লাই কৰিব লাগিব আৰু এই ফি এটা আছে 700 টকাৰ এটা ফি আছে কিন্তু 350 আধা ইয়াৰ আধা হ'ল ক্যাটাগৰী ST SC PW ক্যান্ডিডেটৰ কাৰণে আধা হয় 350 रुपीस সো লিংক अवेलेबल ইন দা ওয়েবসাইট কি হ'ল লিংক SBI কালেক্ট বুলি এটা আছে আপোনালোকে জানে মই মোৰ ভিডিঅ'ত বহুত বাৰ দেখুৱাইছো SBI কোনো ইউনিভাৰ্সিটিৰ কিবাৰ কাৰণে পেমেন্ট কৰিবৰ কাৰণে ডাইৰেক্টলি আপুনি SBI কালেক্ট বুলি আপোনাৰ ব্ৰাউজাৰত নিজে যদি কৰি আছে বা কোনো কম্পিউটাৰ দোকান কৰি আছে SBI কালেক্ট সার্চ কৰি তাৰ থ্ৰুত আপুনি পেমেন্টটো কৰিব পাৰে যিমানখিনি জি ফিস হয় এডমিশনৰ আৰু নহলে তাতে এই ইয়াতে যে লিংক থাকিব এডমিশনৰ মই অলপ পাছত দেখম তাতো এই লিংক দিয়া থাকবে SBI কালেক্টৰ ঠিক আছে নো প্ৰিন্টেড এপ্লিকেশন ফর্ম উইল বি ইস্যুড সেপারেটলি ইয়াতে কিন্তু বাৰে বাৰে মেনশন কৰি দিছে যে নো প্ৰিন্টেড এপ্লিকেশন ফর্ম এটা যদি আপুনি ভাবে অনলাইনে মই নকৰিম মই অফলাইন ডাইৰেক্টলি গৈ ইউনিভাৰ্সিটিত গৈ মই হেৰি কৰি এপ্লিকেশন ফর্ম ফিল আপ কৰি দিম তেনেহলে নহয় তেওঁলোকে এটো একসেপ্ট নকৰে application fees are not refundable আৰু এটা কথা কিবা কাৰণত ক্যান্ডিডেটে ক্যান্সেল হলো বা কিবা বেলেগ কিবা কন্ডিশন হলি আর লিখেছে application fee are not refundable আপোনাৰ কিন্তু ফি কিন্তু ৰিটাৰ্ণ নহয় it is to be noted that duly filled in application form through online submission is mandatory for all candidates আৰু এটা কথা সকলোৱে কিন্তু এই application form ফিল আপ কৰিব লাগিব যোনে হেৰি কৰিব বিচাৰে এডমিশন হ'ব বিচাৰে এই যে কথাটো এটা আছিল application fees are not refundable এটি কিন্তু মোটামুটি সকলো ইউনিভাৰ্সিটি বা কলেজতে এটো এটা কমন এটা ক্রাইটেরিয়া দি দিয়ে কিন্তু ঠিক আছে So candidates are advised to go through the details carefully before filling in the online application form. যেতি আপুনি অনলাইন এপ্লিকেশন ফর্ম ফিল আপ কৰিব সকলো ডিটেইলটো আগতে পঢ়ি ল'ব বহুতে ডিটেইল ইনস্ট্ৰাকশন বিলাক নপঢ়ি ডাইৰেক্টলি ফিল আপ কৰা ষ্টাৰ্ট কৰি দিয়ে আপোনাৰ সকলো বস্তুবিলাক ৰেডি কৰি ৰাখিব আপোনাৰ ওচৰত আপোনাৰ যদি এবাৰ চাম আমি যদি কিবা আপলোড কৰা থাকে ডকুমেন্ট অনলাইন এপ্লিকেশন ফর্ম আপোনাৰ ফটো সিগনেচার সো এইবিলাক আকৌ ৰেডি কৰি ৰাখিব ঠিক আছে ক্যান্ডিডেটস আর অলসো রিকোয়ার্ড টু মেইনটেইন এ ভ্যালিড ইমেইল অ্যাকাউন্ট এটা ইমেইল অ্যাকাউন্ট ৰেডি কৰি ৰাখিব বহুত জিমেইল আইডি থাকে নহয় এইবিলাক না থাকে contact number throughout the selection process এনেকুৱা মোবাইল নম্বৰ নিদিব য'ত মানে ইনকামিং নাই আপোনাৰ
অস্তিত্ব নাই এনেকুৱা নাম্বাৰ দিব ভেলিড আৰু এক্টিভ মোবাইল নাম্বাৰ দিব ঠিক আছে দ্য লাষ্ট ডেট আৰু আবার আকৌ মেনশ্যন কৰি দিছে 31 মাৰ্চ 2023 মাৰ্চ মাহৰ 31 তাৰিখলৈকে আছে 2023 চনৰ এতিয়া কথাটো হ'ল স্কলাৰশ্বিপ টু ষ্টুডেণ্টছ আণ্ডাৰ 3 categories এটা স্কলারশিপ দিব পৰা যাব পাৰে in order to contribute to the policy of inclusiveness and access to the education the university proposes to establish scholarship schemes under 3 categories okay to pwd st sc bpl students enrolled in acha pwd sc st আর bpl আছে নহয় এই ক্যাটাগরি স্টুডেন্টক enrolled in various masters programs semester commencing academic session 2023-2024 as 35% waiver in the tuition fees and component of the respective academic programs তেওঁলোকে অলপমান ৰিলেক্সেশ্যন দিছে আৰু স্কলাৰশ্বিপ আছে the two students engaged in sports national level awardee enrolled in the various masters program semester commencing academic session 2023-2024 as 50% waiver in the tuition fee component of the respective academic programs 50% অলপমান ৰিলেক্সেশ্যন দিয়া হ'ব যেটো টিউশন ফি আছে সেইটোত two students engaged in cultural activity national level আৰু সকলো কিন্তু কেন্দ্ৰীয় নহয় ইয়াত PWD SC ST BPL আৰু যোনে স্পোর্টস পারসন থাকে ন্যাশনাল লেভেলের অ্যাওয়ার্ডি আৰু ন্যাশনাল লেভেল অ্যাওয়ার্ডি অর ইকুইভ্যালেন্ট অ্যাওয়ার্ডি কালচারাল অ্যাক্টিভিটি যোনে আছে ইন অ্যাক্টিভিটিস কম্পিটিশন কন্ডাক্টেড বাই ন্যাশনাল লেভেল অর্গানাইজেশনস ইররেসপেক্টিভ অফ কাস্ট এন্ড ক্রিড এন্ড ইন দ্য ভেরিয়াস মাস্টার্স প্রোগ্রাম সেমিস্টার কমেন্সিং একাডেমিক ইয়ার 2023-2024 50% ওয়েভার ইন দ্য টিউশন তেওঁলোকৰো টিউশন ফি 50% রিল্যাক্সেশন দিয়া হ'ব দ্য সিলেকশন equivalence criteria for number 2 and 3 will be evaluated by the selection committee as decided by the university from time to time এতিয়া কথা ৰৈছে তেতিয়া অলপ আগতে মই যেটা ওয়েবসাইট ভিজিট কৰিছো আপোনালোকক কেইটামান মোবাইল নাম্বাৰ নোট কৰিব দিছে ন ইয়াত আৰু এটা কিন্তু মোবাইল নাম্বাৰ দিয়া আছে চাওক নোট কৰি ৰাখক আপোনালোক যদি এটা কপি আছে এটা পেন আছে লগ লগ এটো নোট কৰি ৰাখক পিছত আপুনি পাহৰি যাব এটা বহুত ইম্পৰ্টেন্ট হয় ইউনিভাৰ্সিটি আপুনি মোবাইল নাম্বাৰ এটা পালে 7002198067 হেতু এডমিশন কোঅৰ্ডিনেটৰ হয় বহুত বঢ়িয়া এটা বস্তু কৰিছে কাৰণ বহুতে কনফিউজ হৈ থাকে ইউনিভাৰ্সিটিলৈ কন্টাক্ট কৰিব নাজানে ইয়াত মোবাইল নম্বৰ দি দিছে আপুনি ডাইৰেক্টলি আজি যদি মোৰ ভিডিও চাই আছে এইটো কন্টাক্ট কৰি আপুনি বাকি ডিটেইলটো ল'ব পাৰিব যদি মোৰ ভিডিওৰ পৰা আপুনি যদি অলপমান কনফিউজ হৈ গৈছে ইমান ডিটেইলটো পোৱা নাই আপুনি ইয়াতে কন্টাক্ট কৰি বাকি খবৰখিনি ল'ব পাৰিব ইমেইল আইডি দিয়া আছে ইয়াতে আপুনি ইমেইল কৰক নিশ্চয় তেওঁৰ সেইফালৰ পৰা ইউনিভাৰ্সিটিৰ পৰা আপুনি ৰিপ্লাই পাব ফৰ ডিটেইলছ ভিজিট এটোতো আছে ওয়েবসাইট www.argu.com.ac.in মন কৰিব আৰু address for correspondence address admission coordinator ASSAM Rajiv Gandhi University of Cooperative Management Gadadhar Nagar Basic Tinali Joy Sagar Hibohagar আৰু কি আছে হল হে কই গল সো এ আসলে আৰু ভিডিও কিন্তু স্কিপ নকৰিব ফ্ৰেন্ডস কাৰণ এতিয়ালৈকে শেষ হোৱা মই এপ্লিকেশন ফৰ্মটো আপোনাক দেখাব চেষ্টা কৰিম আৰু এটা কথা চেনেলটো সাবস্ক্ৰাইব কৰি নাপাৰিব আপোনাৰ কাৰণে সদায় এনেকৈ ইম্পৰ্টেন্ট ভিডিও লৈ আহো সাইডত সাবস্ক্রাইব বাটন আছে ৰঙা হৈ আছে কেই সেকেন্ড যাব এবাৰ টাচ কৰি দিয়ক মই এনকাৰেজ হম উৎসাহ পাম সদায় আপোনাক এনেকৈ ইম্পৰ্টেন্ট ভিডিও আপলোড কৰিবলৈ আৰু ভিডিও ভাল লাগিলে লাইক কৰিব নাপাহৰিব লাইক বাটন আছে লেফট সাইড এবাৰ টাচ কৰি দিব সো কি কৈ আছিলো মই হয় এপ্লিকেশন ফৰ্মটো দেখুৱাম ন সো মই অলৰেডি খুলি ৰাখিছিলো নেকি হয় এইটো এপ্লিকেশন ফৰ্মটো পালো ইয়াত আপুনি চাওক তো অলপমান ডাঙৰ হৈ আছে জুম আউট কৰি দিও হল ইয়াত ARGU.com মানে ইউনিভাৰ্সিটিৰ নামটো আৰু অনলাইন এডমিশন সিস্টেম চাওক মই কৈছিলো নহয় বহুত ধুনীয়াকৈ বনোৱা আছে ইনস্ট্ৰাকশন ফৰ ফিলিং আপ দ্য অনলাইন এপ্লিকেশন ফৰ্ম ইনস্ট্ৰাকশন কিন্তু বাৰবাৰ পঢ়ি ল'ব মই এতিয়া এক্সপ্লেইন কৰি দিম তথাপিও আপুনি এবাৰ পঢ়ি ল'ব কিন্তু ফিল আপ কৰাৰ আগত নোট পেমেন্ট অফ এপ্লিকেশন ফি হ্যাজ টু বি ডান বিফোর ফিলিং আপ দ্য এপ্লিকেশন ওকে তার মানে প্রথম কথাটো কৈছে পেমেন্ট অফ এপ্লিকেশন ফি আপুনি যদি শিওর হয় আপুনি এডমিশন ল'ব MBA এইখন ইউনিভাৰ্সিটিত তেহলে পেমেন্টটো আগতে কৰিব লাগিব পেমেন্ট অফ এপ্লিকেশন ফি হ্যাজ টু বি ডান বিফোর ফিলিং আপ এপ্লিকেশন ফিল আপ কৰাৰ আগত ঠিক আছে কাৰণ কি এইটো মই বস্তুটো গম পালো এইটো ঠিক আছে কাৰণ বহুত কি কৰে ৰেজিষ্টাৰ কৰি থাকে আধা কমপ্লিট ভালকৈ কৰিব নোৱাৰে কিবা কাৰণে বস্তুবিলাক নাজানে এপ্লিকেশন টু ফুলি সাবমিট কৰিব নোৱাৰে তাৰপিছত পেমেন্টটো থাকি যায় সেইকাৰণে বহুত প্ৰবলেম হয় কিন্তু সো দ্য এপ্লিকেন্ট হ্যাজ টু মেক নন ৰিফান্ডেবল এপ্লিকেশন ফি 700 অল বাগত যেনেকৈ কৈ আছিল জেনাৰেল OBC কাষ্টৰ কাৰণে অৰ 350 SC ST plains ST Hills PWD through SBI collect link available in the website 350 rupees তেওঁলোকৰ কাৰণে so please sign up and generate user ID password for filling up the online application form please sign up আচ্ছা কি বস্তু আছে এবাৰ চাইলো সাইন আপ কৰিব লাগিব বুজিছে নে লগইন পিছত কৰিব যদি আপুনি সাইন আপ কৰিছে আপোনাৰ ৰেজিষ্টাৰ হৈ গৈছে তেতিয়াহে আপুনি লগইন কৰিব
ইউজাৰ আইডি পাছৱৰ্ড দি এতিয়াতো পাছৱৰ্ড ইউজাৰ আইডিও পোৱা নাই পাছৱৰ্ডো পোৱা নাই এতিয়া চাইন আপ কৰিব লাগিব এইটো পিছত অলপমান এটা ইয়াত ইনষ্ট্ৰাকশ্যন বাকী আছে ফিলিং আপ অল দ্য প্ৰেছক্ৰাইব ফিল্ডছ এ মেণ্ডেটৰী যেতিয়া আপুনি অনলাইন যিটো এপ্লিকেশ্যন আছে এইটো ফিল আপ কৰিব সকলো যিবিলাক থাকিব তাতে ফিল্ড থাকিব যিবিলাক লাইনবিলাক থাকিব সকলো ফিল আপ কৰিব লাগিব ফটো এণ্ড ছিগনেচাৰ আপলোড দ্য ফটো ছিগনেচাৰ মই কৈছিলোঁ নহয় তেতিয়া ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব মেক্সিমাম 2 MB এইটো চাইজটো মেক্সিমাম বেছিকৈ বেছি 2 MB তাৰ পৰা বেছি হ'লে ইয়াত কিন্তু আপলোড নহয় আপলোড অল ডকুমেণ্টছ যিমানখিনি একাডেমিক ডকুমেণ্ট আছে ইয়াত তলত দিয়া আছে মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ HSLC অনৱাৰ্ডছ HSLC অনৱাৰ্ডছ লিখিছে অকল HSLC নহয় কিন্তু মানে HSLC মানে মেট্ৰিকৰ পৰা আজিলৈকে আপুনি যিমানখিনি একাডেমিক কোৱালিফিকেশ্যন আছে সকলোৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সকলো আপলোড কৰিব লাগিব ঠিক আছে ID প্ৰুফ যদি কিবা এটা ID প্ৰুফ আছে আপোনাৰ এইটো এটা আপলোড কৰি দিব বাকী আগৰ ইউনিভাৰ্চিটি বা ID প্ৰুফ মানে মই যিমান ভাবিলোঁ আধাৰ কাৰ্ড এইটো আপলোড কৰিলে হ'ল আৰু পে'মেণ্ট ৰিচিপ্ট কি আপলোড কৰিব গৈছে জানেনে এই যে ইয়াতে কৈছিলোঁ নহয় আগতে পে'মেণ্ট কৰিব লাগিব ইয়াত যে এটা ৰিচিপ্ট উলিয়াব নহয় পে'মেণ্ট কৰাৰ লগে লগে সদায় আপুনি জানে এটা ৰিচিপ্ট ওলায় সেই ৰিচিপ্টটো আপোনাৰ ডাউনলোড কৰি থৈ দিব পিছত ইয়াত আপলোড কৰিব লাগিব গম পালে এতিয়া চাইন আপ অপশ্যনত যাওঁ কি আহে তাৰমানে প্ৰথমতে পে'মেণ্ট অপশ্যনেই আহিব আৰু কাৰণ যেতিয়া ইয়াত ইনষ্ট্ৰাকশ্যন দি দিছে প্ৰথম পে'মেণ্ট কৰিব লাগে চাওঁ প্ৰথমে ৰেজিষ্টাৰ ঠিক আছে ইয়াত নাম লিখিব আপোনাৰ ইয়াত আপোনাৰ ডেট অফ বাৰ্থ কাৰেক্টলি দিব কিন্তু ভুল নকৰিব পিছত কিন্তু এইটো একদম সদায় আপোনাৰ MBA পূৰা কোৰ্চলৈকে এইটো ডেট অফ বাৰ্থ থাকিব আৰু চাৰ্টিফিকেটো ভুল আহিব পাৰে যদিহে তাতে দিয়ে মেনশ্যন কৰি দিয়ে ডেট অফ বাৰ্থ ইমেইল ID মোবাইল নম্বৰ ক্ৰিয়েট পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড দিয়ে চাইন আপ কৰিব আপোনাৰ এটা ID আহিব আৰু মই কৈ আছোঁ কাৰণ এতিয়া নকৰোঁ কাৰণ যিহেতু মই আপোনাৰ কাৰণে ভিডিঅ' বনাইছোঁ মই এতিয়া চাইন আপ নকৰোঁ মই এডমিশ্যন নলওঁ ইয়াত চাইন আপ কৰিলে মই যদি এতিয়া কৰোঁ কোনো বস্তু ঠিক নহ'ব অলৰেডি এনেই জাম হৈ থাকে বহুতে ৰেজিষ্টাৰ কৰি থাকিব চ' ইয়াত ফিল্ডবিলাক আপুনি আৰু এটা কথা মোবাইল নম্বৰ ইমেইল আইডি এইবিলাক কিন্তু এক্টিভ মোবাইল নম্বৰ ইমেইল আইডিত কিন্তু ষ্টাৰ নাই তাৰমানে ইমেইল আইডি নাথাকিলেও অসুবিধা নাই কিন্তু মোবাইল নম্বৰটো কিন্তু পাছৱৰ্ড এইবিলাক কিন্তু ভালকৈ দিব এক্টিভ মোবাইল নম্বৰ দিব চাইন আপ কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ এটা ইউজাৰ আইডি যাব এটা পাছৱৰ্ড নিশ্চয় যিটো আপুনি বনাব পাছৱৰ্ডটো আপুনি মনত ৰাখিব পাহৰি নাযাব কিন্তু কৰাৰ লগে লগে মই কৈ আছোঁ নিশ্চয় ইয়াতে যেনেকৈ কৈছে যে আগতে পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট অপশ্যন আহিব আগতে পে'মেণ্ট কৰি দিব আপোনাৰ লগত যদি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আছে আপুনি লগত ৰাখি দিব ইণ্টাৰনেট বেংকিং থাকিলেও পে'মেণ্ট কৰিব পাৰে কিন্তু আপুনি জানে মই মোৰ বহুতো ভিডিঅ'ত মই দেখুৱাইছোঁ আগতে ইণ্টাৰনেট বেংকিং থ্ৰু নহ'লে ডেবিট কাৰ্ড যিটো ATM কাৰ্ড আছে সেইটো থ্ৰু পে'মেণ্ট কৰি দিব পাৰে যদি আপুনি নিজে কেণ্ডিডেট হয় আপোনাৰ যদি পেৰেণ্ট গাৰ্জিয়ান আছে তেওঁলোকৰ পৰা তেওঁলোকৰ পাৰ্মিশ্যন লৈ তেওঁলোকৰ কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰিব হ'ল চ' পে'মেণ্ট কৰাৰ পাছত আৰু এটা এপ্লিকেশ্যন ফৰ্ম খুলিব তাৰপিছত বাকীখিনি আপোনাৰ ফিল আপ কৰিব লাগিব আপলোডৰ যিবিলাক কথা আছে যিবিলাক চাৰ্টিফিকেট আৰু এইবিলাক আপলোড যে কৰিব কেনেকৈ আপলোড কৰিব স্কেন কৰি আনিব যদি আপুনি নিজৰ লেপটপ বা ডেস্কটপত কৰি আছে মোবাইলৰ থ্ৰুত কৰিব পাৰি নে নাই নাজানো এতিয়ালৈকে মই চোৱা নাই আপুনি যদি ট্ৰাই কৰি আছে মোবাইলত যদি এইখন এপ্লিকেশ্যন খুলিছে সকলো বস্তু আগতে স্কেন কৰি আনিব ক'ৰ পৰা এইটো যদি আপোনাৰ লগত কোনো কম্পিউটাৰৰ দোকান আছে তাৰ পৰা সকলো চাৰ্টিফিকেট লৈ গৈ স্কেন কৰি আনি ৰাখি দিব পেন ড্ৰাইভ বা নিজৰ মোবাইলত আনি থৈ দিব তাৰপিছত এইবিলাক আপলোড কৰিব সুবিধা হ'ব এনেও আপোনাৰ সকলো ডকুমেণ্টবিলাক যদি স্কেন কৰি মোবাইলত ৰাখে বা ক'ৰবাত ৰাখি পেন ড্ৰাইভ তেনেহ'লে বস্তুটো ভাল এইবিলাক ৰাখি থ'ব লাগে এই যেনে ফটো ছিগনেচাৰ ডকুমেণ্টবিলাক স্কেন কৰি আনি থ'ব লাগে এইটো কেতিয়াবা লাগি যায় আজিকালি সকলো ক্ষেত্ৰত লাগে এইবিলাক আপলোড কৰা থৈ দিব আৰু যদি কোনো কম্পিউটাৰ দোকান কৰি আছে তাতেও গৈ বস্তুখিনি স্কেন কৰি তেওঁলোকে পাৰে প্ৰপাৰ চাইজ বনাই তেওঁলোকে আপলোড কৰি দিব ঠিক আছে আৰু মানে অলপমান চাব য'ত কৰিব এপ্লাই য'ত কম্পিউটাৰ শ্বপত কাৰণ এইবিলাক তাতে আপোনাৰ কাৰ্ড চাৰ্ড দি পে'মেণ্ট কৰাটো অলপমান ঠিক মানে আপোনাৰ অলপ সাৱধান থাকিব লাগিব হ'ল চ' এই আছিলে এডভাৰটাইজমেণ্ট আপোনাক যিমানখিনি পাৰিলোঁ আপোনাক আইডিয়া দিব চেষ্টা কৰিলোঁ মই যেনে কৈ আছিলোঁ আৰু এটা ভিডিঅ' নিশ্চয় বনাম মোৰ ইউনিভাৰ্চিটিটোৰ বৰ ভাল লাগিছে ৱেবছাইটটো দেখি আৰু কেইটামান ফটো মই চাইছিলোঁ কনভকেশ্যনটো বহুত ধুনীয়াকৈ কৰিছে ভিডিঅ' কিন্তু সম্পূৰ্ণ চাব এতিয়া শেষ হোৱা নাই স্কিপ নকৰিব কনভকেশ্যনটো আপুনি চাওক ফটো কেইটামান দি আছে তেওঁলোকে মই ফেচবুক পেজটো ভিজিট কৰিছিলোঁ বহুত বঢ়িয়া হয় চাওক কনভকেশ্যনটো বৰ ডাঙৰ কৰিছে তেওঁলোকে এইটো ফাৰ্ষ্ট কনভকেশ্যন 2022ত কনভকেশ্যন যিটো আছে ফাৰ্ষ্ট কনভকেশ্যন আছিলে বৰ ডাঙৰকৈ কৰিছে তেওঁলোকে আপোনাৰ চাব পাৰে ৰাজ্যপালক ভিজিট কৰিছে চ' সকলো ফটোবিলাক মই চাইছোঁ ইউনিভাৰ্চিটি বহুত এইটো ইউনিভাৰ্চিটিত যেনে ছেমিনাৰবিলাক হৈ আছিলে চ' কেইটামান ইকুইপমেণ্ট আৰু সেই বস্তুবিলাক বহুত ভাল ভাল বস্তু মই চাইছোঁ চ' আপুনি নিশ্চয় যদিহে আপুনি ডিচিশ্যন লৈছে আপুনি MBA প্ৰগ্ৰাম কৰিব এই ইউনিভাৰ্চিটিৰ পৰা ল'ব পাৰে হ'ল বাকী ডিটেইলৰ কাৰণে তেওঁলোকৰ ইউটিউব চেনেলো আছে মই যিমানখিনি চাব পাৰি আছোঁ
ইউনিভাৰ্চিটিৰ পৰা ইউটিউব চেনেল আছে, এইটো ভিজিট কৰিব পাৰি। সো ফ্ৰেণ্ডছ, ইয়ে আছিলে আমাৰ আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব, হোৱাটছআপ, ফেচবুক য'ত পাৰে তাত শ্বেয়াৰ কৰক, আপোনাৰ লগতে আনৰো হেল্প হ'ব লাগে। চ' আজিৰ কাৰণে ইমানেই, লগ পাম মই নেক্সট ভিডিঅ'ত। থেংক ইউ।